Hello guys, welcome back to my YouTube channel Suman Vlog. तो guys, আজি মানে মোৰ ভিডিঅ'ত কমেন্ট আহিছিল যেহেতু লং জাম্পৰ মানে ভিডিঅ' লাগে তো তাৰে মই লং জাম্পৰ মানে ভিডিঅ' লৈছো টাইটেলত থাম্বনেল চাইটো গমে পাইছে লং জাম্প মানে কেনেকৈ প্ৰেক্টিছ কৰিব পাৰি বা মই প্ৰেক্টিছ কেনে কৰিছো সেইখিনি আপোনালোকক মই বুজাব চেষ্টা কৰিম তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাব পুৰা ভিডিঅ'টো তো লাষ্টলৈকে চাব মজা আহিব আৰু লং জাম্প কেনেকৈ মাৰিব পাৰি মানে টিপছ কেইটামান দিম তো মই ইমান নাজানো যে যেনেকুৱা একদম 23-24 ফুট মাৰিব পৰা মানে এনেকুৱা টিপছ দিব নোৱাৰোঁ তো যিমানকেইটা পাৰোঁ মই সিমানকেইটা টিপছ দিম তো আজি যেহেতু বজাৰ মানে গাড়ীৰ চাউণ্ড আহিব পাৰে তো বেয়া চাউণ্ড নহ'ব তো এতিয়া আগত প্ৰেক্টিছ কেইটা মানে লং জাম্প মাৰা আগত কি মানে প্ৰেক্টিছ কৰিব পাৰি আৰু কেনেকুৱা ধৰণৰ কি প্ৰেক্টিছ আছে চবকেইটা মই দেখাম তো বেছি 5-6-7টামান হ'ব তো সেইকেইটা দিম ধুনীয়াকৈ চাব পুৰা লং জাম্প আৰু মই মাৰিম কিমান ফুট মাৰোঁ মই পুৰা লাইভ দেখাম তো চাই দিব আৰু ভাল লাগিলে কমেণ্ট এটা কৰিব আৰু আপোনালোকৰ লং জাম্প কিমান টাইম লাগে মানে কিমান ফুট মাৰে তো সেইটো কমেণ্ট কৰি জনাব সো গাইজ যেহেতু এতিয়া কোন নাই মোৰ ওচৰত তো কোন লাগে তো তাৰ বুলি এইটো চিপছৰ পেকেট আৰু এটা এইটো কি নাজানো এইটো লৈছোঁ মানে দুটা লগাই ল'ম তো মানে 50 মিটাৰ বা 40 মিটাৰ এনেকৈ দূৰত লগাই ল'ম তো চাই থাকক লগাই লওঁ তাৰপিছত কি কৰি আছোঁ তো ভালকৈ চাব গাইজ এইটো হ'ল লং জাম্প মাৰা আমাৰ জেগাটো তো এতিয়া মই মানে আহি পেলাই খান্দিছোঁ তো এইটো চব ইয়াৰ পৰা মাৰিম তো পুৰা লাষ্টলৈকে মানে 17.5 ফুট হৈ যাব তো চাওঁ আৰু কিমান ফুট মাৰোঁ চ' গাইজ যিহেতু আপোনালোকক মানে লং জাম্প মাৰিবৰ কাৰণে ভয় লাগি থাকে তো এই ভয়টো আঁতৰাব লাগিব ফাৰ্ষ্ট তো মানে ফাৰ্ষ্টত যিহেতু এতিয়া যোনটো ইয়াত লাইনটো আছে যোনটো টেকঅপ কৰিব মানে এই লাইনটো টেকঅপ কৰিবৰ কাৰণে আপোনালোক ভয় লাগিছে কিবা হ'ব নেকি কিবা পাৰ হ'ব নেকি তো ভয় কৰিব নালাগে মেইন কথা হ'ল এইটো ভয় কৰিব নালাগে একদম ডাইৰেক্ট চেম্পল মাৰিব তো দৌৰি আহিব বেছি দূৰ নালাগে মানে 35-40 মিটাৰ দূৰৰ পৰা পুৰা স্পীড মাৰিব মানে ফাৰ্ষ্টতো লং জাম্প মাৰিবৰ কাৰণে আপোনালোক 100 মিটাৰ স্পীড লাগিব পুৰা 100 মিটাৰ মই যোনটো ফাৰ্ষ্টত দেখাইছোঁ মানে ফাৰ্ষ্টৰ ট্ৰিপটো তো সেইটো পুৰা মানে 3-4 ষ্টেপ মাৰিব তো 3 বা 4 বাৰ মাৰিব তো পুৰা স্পীড হ'ব তো এতিয়া মই সেকেন্ড ষ্টেপটো দেখাম মানে কেনেকুৱা কি কৰিব লাগে আৰু বাকী টিপছ কেইটা মই ভালকৈ দেখাম তো সেই টিপছ কেইটা পুৰা ধুনীয়াকৈ কৰিব তো মজা আছে পুৰা 17-18 ফুট আৰামছে মাৰি দিব তো বেছি নকওঁ তো 17-18 ফুট আৰামছে মানে যোনে 11-12 ফুট মাৰি আছে তো সি পুৰা মাৰিব তো এতিয়া মই মাৰিব চেষ্টা কৰিম তো এতিয়া বাকী এক্সাৰচাইজ কেইটা দেখাওঁ তো চাই থাকক সো গাইজ এইটো চাব পাৰে যোনটো ভৰিটো লেফ্ট ভৰিটো পিছত যোনটো পৰিছে তো তাৰ কাৰণে মানে নম্বৰ কম পাব পাৰে যোনটো পিছত পৰে তো লেণ্ড কৰিলে যোনটো মানে লেণ্ড কৰি পেলাই যোনটো আগত এটা ভৰি পৰে পিছত এটা ভৰি পৰে তো এই ভৰিটো ঠিক কৰিবৰ কাৰণে এই এক্সাৰচাইজটো তো এইটো এক্সাৰচাইজ কৰিলে মানে কি হ'ব আপোনাৰ সমান ভৰি দুটাও পৰিব তো সমানকৈ পৰিলে মানে নম্বৰটো একে হ'ব নহ'লে যোনটো পিছত পৰিব তো সেইটো নম্বৰ পাব মানে তো এইটো কাৰণে চ' গাইজ যিকেইটা মই এক্সাৰচাইজ দেখাইছোঁ তো সেইকেইটা পুৰা মানে এটা ভৰি দি দেখাইছোঁ না মই তো মানে দুটা ভৰিটো মানে 2-3 বাৰ কৰি মানে কৰিব প্ৰেক্টিছটো যেনেকুৱা এটা ভৰিটো কৰিলোঁ পিছত আকৌ নেক্সট এটা দি কৰি পেলাই মানে মাৰিব তো কণ্টিনিউ কৰিব প্ৰেক্টিছকেইটা তো পুৰা মাৰিব মোৰ মানে অলপ কঁকাল বিষ হৈ গৈছে সেইটো কাৰণে মই ইমান ভালকৈ কৰিব পৰা নাই বাট মই আপোনালোকৰ দেখাবৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ তো আপোনালোকে যাতে পুৰা শ্বেয়াৰ কৰি দিয়ে আৰু যদি মোৰ চেনেলটো নতুন আছে তেতিয়া ছাবস্ক্ৰাইব কৰি দিব তো এতিয়া মই পুৰা জোতা খুলি পেলাই মাৰিম কিমান পাৰোঁ আৰু কেইটামান এক্সাৰচাইজ দেখাই দিওঁ তো যাতে আপোনালোকৰো সুবিধা হয়নে নাই তো চাই থাকক
চ' গাইজ পূৰা ঘামি গৈছোঁ। তো মানে লং জাম্প মাৰাৰ এক্সাৰচাইজ এটা মই দেখাই দিছোঁ। তো আপোনালোকে ডেইলি কৰিব, পূৰা একদম সদায় প্ৰেক্টিছ কৰিব, পূৰা মজাছে পাৰি যাব। তো এতিয়া মই প্ৰেক্টিছ কৰি আছোঁ। মই মানে বহুত দিনৰ পিছত বহুত দিন হ'ল মাৰা নাছিলোঁ। তো আজি কমেণ্ট পাই পেলাই মানে মাৰিব আহিছোঁ। তো নাজানো কিমান দূৰ মানে 16.5 ফুটো মাৰিব পাৰোঁ নাই নাজানো। তো বাট ট্ৰাই কৰিম মাৰিবৰ কাৰণে আৰু আপোনালোকক দেখাম। আৰু মই যিকেইটা ৱৰ্কআউট দেখাইছোঁ সেইকেইটা মানে মোৰ ফালৰ পৰাই দেই, বেলেগৰ পৰা মই দেখুৱা নাই। আপোনালোকক কৈ দিওঁ মানে মোৰ এইটো ভিডিঅ'ত 100টা লাইক এম আছে। 100টা লাইক যেতিয়া কৰি দিয়ে আৰু 2K ভিউজ যেতিয়া আহি যায় ভিডিঅ'টোত, তো তেতিয়া আৰু ভাল ভাল ভিডিঅ' আনিবৰ কাৰণে চেষ্টা কৰিম। তো এতিয়া লং জাম্পটো মাৰিম আৰু লগতে 2Kও হ'ব ওলাইছে। তো বহুত জলদি 2K হৈ যাওক, যেতিয়া মানে ভাবিছোঁ আৰু সপোনটো যেতিয়া পূৰা হৈ যায় 2K, তাত লাহে লাহে 3K হ'ব ন। তো আপোনালোকে ছাপোৰ্ট কৰি থাকিবতো মই জানোৱেই। তো আৰু এইকেইদিন মানে ভিডিঅ' দি আছোঁ কণ্টিনিউ, আৰু 1 মাহ হ'ব আৰু কণ্টিনিউ ভিডিঅ' দি থাকিছোঁ, নহ'লে মোৰ মাজতে গেপ হৈ গৈছিল। তো একো নাই। তো এতিয়া লং জাম্প মাৰোঁ। তো আপোনালোকে চাই আৰু 100 মিটাৰ বহুত মাৰিব দেই। 100 মিটাৰ মানে বহুত স্পীড মাৰিব, তেতিয়াহে লং জাম্পৰ কাৰণে বহুত সুবিধা হ'ব। তো মই 100 মিটাৰ 11 ছেকেণ্ডত সোমাওঁ। তো আৰু মানে তলত সোমাবৰ কাৰণে চেষ্টা কৰিম, প্ৰেক্টিছ কৰিম ভালকৈ। তো আপোনালোকে কিমান সোমাই ক'ব। চ' গাইজ মানে যেতিয়া ইফালৰ পৰা দৌৰি আহিব না, তো ভিডিঅ'টো কথা হা, তো যেতিয়াৰ পৰা ইয়াত পূৰা স্পীড দৌৰি আহিব, স্পীড দৌৰি আহি মানে এইখিনি যেতিয়া শ্ল' কৰি নিদিয়ে, মানে শ্ল' কৰিলে তেতিয়া বস্তুটো অকণকৈ জাম্প মাৰিব। তো যিমান পাৰে স্পীডত আহিব, ইয়াত টেক অফ কৰিব আৰু জাম্প মাৰিব, যিমান পাৰে জাম্প মাৰিব। ইয়াৰ পৰা এনেকুৱা প্ৰেক্টিছ কৰি থাকিব। যোনটো ভৰি আপোনাৰ লেফ্ট ৰাইট যোনটো হয়, তো মোৰতো ইফালে লেফ্ট ভৰিটো যিমান পাৰে জোকাৰিব চেষ্টা কৰিম। তো আপোনালোকে পূৰা স্পীড আহিব আৰু ইয়াত যেতিয়া শ্ল' নকৰে, ইয়াত শ্ল' কৰিলে গ'ল আৰু মানে কম, একদম কম 10, 12, 11 এনেকৈ আহিব। তো যিমান পাৰে সিফালৰ পৰা স্পীড আহিলে ইফালৰ পৰা স্পীডে মাৰিব পূৰা। চ' গাইজ আৰু এটা কথা কৈ দিওঁ, আপোনালোকেতো জোচ থাকে আমাৰ ল'ৰা বা ছোৱালী হওক ন। তো বেলেগে যেনেকৈ মাৰিব সেনেকৈ মাৰিব খুজিব, বেলেগে এনেকৈ ভৰিটো মিলি মাৰিব। তো আপোনালোকে সেনেকৈ মিলি মাৰিব খুজিব, বা কিছুমানে ষ্টাইলত যেনেকৈ দৌৰিব, এনেকৈ দৌৰিব আৰু এনেকৈ কৰি মাৰিব। তো আপোনালোকে সেনেকৈ মাৰিব, সেনেকৈ নহয়। তো ডাইৰেক্ট নিজৰ হিচাপত মাৰিব, লাগিলে ওচৰৰ পৰা মাৰক, মই এনেই জাষ্ট দেখাই আছোঁ আপোনালোকক। তো নিজৰ হিচাপত মানে যিমানটো ভৰি খোলে, তো ইমানটো খোলে ইমানটো খোলে ইমানটোৱে, মানে ইমানটো একে নহয়। তো মোৰ ইমানটোৱে খোলে ইমানটোৱে মাৰিম। চ' গাইজ মাত্ৰ 16 ফুট মাৰিছোঁহে, মানে শ্লিপৰ কাৰণে বহুত দিগদাৰ হৈ আছে। তো বেছি মাৰিলে কঁকাল বিষ হ'ব। তো যোনদিনা পূৰা ৰুট হ'ব, যোনদিনা পূৰা মানে শুকান জেগাটো হ'ব, সেইদিনাখন ভালকৈ মাৰি পেলাই 17 ফুট মাৰিব কাৰণে চেষ্টা কৰিম। তো আৰু 3বাৰমান মাৰোঁ, পাৰোঁ নে নাই। পূৰা কঁকাল বিষ হৈছে, মানে পূৰা শ্লিপ ন, ঝাটকা লাগি আছে, সেইখিনিৰ পৰা শ্লিপ খাইছোঁ। তো আৰু 3বাৰমান মাৰি চাওঁ। গাইজ পূৰা ভাগৰ লাগি গ'ল। তাৰ পৰা মাত্ৰ 16 ফুট মাৰিছোঁহে। কি কৰিম মানে, ফাৰ্ষ্টবাৰতো ইমান মানত পৰিছে, ইমান বেয়া। 2-3বাৰ মাৰাৰ পিছত মানে 16 আহিছে। এই বৰষুণত আৰু মই নামাৰোঁ, মানে পূৰা শ্লিপ মাৰে আৰু পূৰা মাৰিছোঁ ন, পূৰা ঝাটকা মাৰিছে, মানে মাটিটো ভালকৈ খান্দিব লাগিব। তো এইটো খান্দা নাছিলে, মানে মই ভিডিঅ'ৰ কাৰণেহে শ্লিপ বনাবৰ কাৰণে মানে মই খান্দিলোঁ আহি পেলাই। তো মানে 16 মাৰিছোঁ। তো এতিয়া ভিডিঅ'টো থাম্বনেইলটো আৰু টাইটেলটো চাই পেলাই চবেই ক'ব, তো 19 ফুট মাৰা নাই, আমি 19 ফুট মাৰোঁ। আৰে ভাই 19 ফুটৰ কথা নহয়, এইটো শ্লিপ যিহেতু, যেতিয়া শুকান হ'ব মই তেতিয়া ভালকৈ, আৰু আগৰ ভিডিঅ'টো দিছিলোঁ সেইটোতো শ্লিপ আছিল, বৰষুণ যিহেতু বৰষুণ বতৰ, যোনদিনা ৰ'দ দিব মই সেইদিনাখনে আৰু এটা ভিডিঅ' লৈ আহিম লং জাম্পৰ। তো একদম মজাছে চাব। তো এইটো যাতে গালি গ্লাছ নিদিয়ে আৰু, কাৰণ শ্লিপৰ কাৰণে মই মাৰিব নোৱাৰিলোঁ ভালকৈ, আৰু কঁকাল বিষে হ'ল বেছিকৈ। তো ভিডিঅ'টো বেছি দীঘল কৰোঁ, এক্সাৰচাইজকেইটা পূৰা ভালকৈ কৰোঁ। এক্সাৰচাইজকেইটা কিন্তু পূৰা পাৰফেক্ট দিছোঁ, তো সেইকেইটা এক্সাৰচাইজ কৰিবা পূৰা ভালকৈ। তো বাকী নেক্সট ব্লগত লগ পাম। টাটা বাই বাই। আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। 2K এম আৰু 100টা লাইক এম পূৰা ৰাখিছোঁ, তো যাতে সেইটো পূৰা কৰি দিয়ে আৰু।